बदनाम हुआ डार्लिंग तेरे लिए ফুটা কান্ত তোর ও সিদিনা এটা বৈধ ঘটনা ঘটছি ঘটনাটো শুনছ ও কি ঘটনাই দোষ সেই সিদিনা আমাৰ যি ধমধমাত ডাঙৰ মামাটো আছে কান্ধত তাকে ভাত খাব লাগ না মোক ভাত খাব গেলো যাই যি দেখো মই মোৰ মাইও কি প্ৰকাণ্ড গাড়ী কিনছি আই বম ডাঙৰ গাড়ী কিনছি আই গাড়ীখনৰ ওপৰত দৰ্জা আছে 15 লাখ না 16 লাখ পচি আই তাৰপিছত গাড়ীখন গাঁৱৰ মাজতে 7 পাকমান ঘূৰি দিলো না তাৰপিছত ভাই চব মানে চশমা খুলি খুলি চাইছি আই এই ফাটা লেবেল দিবাইছি আমার আগত আমি নাজনো বলে ভাবছি বালেশ্বরের বাল মুই মাকে বাজারত আলু পিঁয়াজ বেছে আর দামি গাড়ি কিনবো আমি গম নাপাম বলে ভাবছি র বেটা তোকে দিয়েছো র আরে ভাই তো জমই চাই কিনো হল্লা লাগতে গাড়ির কথা কইছাই আরে ভাই মত শুনছো তো আৰু সিদিনা ভাই গড়ে মারিত যে আমার ডাঙর মামাটো আছে কান্ধত টাকাই গেল না হিনা যাই যে দেখো মার্সিডিস না ফার্সিডিস কিবাহান গাড়ি লৈছে আই 70 লাখ না 80 লাখ মান বসছে আই এনেকুৱা চালিয়া গাড়ি মানে ভাই মা কসম তই বিশ্বাস কর কি কবি আর গাড়ি স্পিডে চাবা না কালারে চাবা গাড়ীখনৰ মানে এনেকুৱা পিক আপ বাটাহৰ আগত যায় তাৰপিছত সেইখানত উঠি গাঁওখনত ঘুৰছো গাঁৱৰ মানে চিনেমা এক্টৰ আহা বুলি অটোগ্ৰাফ ল'বা মোক এনেকে জোৰ কৰছি ইমান ভিৰ হৈছে সেই ভিৰৰ পৰা মই কিবা কাহি পলে হাসছো গম পাইছা হল্লা লাগতে গাড়ীৰ কথা কৈছা বালেশ্বর বাল ফপলা কান্ত তোর লেবেল নাচা কিয়া মার্সিডিস না ফার্সিডিস লৈছে বোলে কিবা মই যেন গমেই নাপাওঁ মই মাকে লোহা টিঙৰ বেপাৰ কৰে আৰু মাৰ্চিডিছ ল'ব ফাটা লেবেল দিবা আহিছে ৰ বালেশ্বৰ বাল মই দি আছো ৰ উঠি দাউৰি তত নাপাবি ৰ আৰে চলিয়াত তহঁতে শুনো কি আৰু 16-17 লাখ টকাৰ কথা কৈছা হে বঢ়িয়া জমৈছা দে মততো শুনছোন ইতা আমাৰ যে কৈঠালকুছি ডাঙৰ মামা আছে তহঁতে গম পা দেখোন গম পাও তো মামাই আমাৰ আফ্ৰিকাত ডাইপাৰৰ বিজনেছ কৰে না মামাই আৰু কিমান ধনী তহন বিশ্বাস কৰবি না মামাৰ এটা ঘটনা কওঁ শুন মামাই আফ্ৰিকাৰ পৰা ফ্লাইটত আহি আছিল আহোঁতেতো মানি বেগটো ফ্লাইটত এৰি থৈ লাখ না ইতা কি কৰে তাৰপিছত আফ্ৰিকাৰ পৰা যিমান ফ্লাইট আছে গোটেইখন ফ্লাইট কিনি লৈছে আৰু এটা ঘটনা কওঁ শুন নিউজিলেণ্ডৰ পৰা জাহাজ এখনত ডাইপাৰ লৈ আহিছিল তাৰপিছততো জাহাজখন সাগৰত ডুবি গেল না তাৰপিছত কি হ'ল গম পাইছা না এই সাগৰত যিমান পানী আছিল এই ডাইপাৰে গোটেই ঘূৰি লৈ গৈছে তাৰপিছত সাগৰত একটোপা পানী নোহোৱা হৈছে গম পাইছা তহঁতে আৰু কিনো এলা মাৰ্চিডিছৰ কথা কৈ আছাই আৰু বেমাৰ চেমাৰ হ'লে আমাৰ সৰু সুৰা ডাক্তৰ তাতে যায় ঔষধ খায় আৰু মামাথেৰ কাৰোবাৰ যদি কিবা জ্বৰ হৈছে এলা ওলা ট্ৰিটমেণ্ট নকৰে ডাইৰেক্ট আইচি থুমে যায় গম পাইছা চলিয়াত বৰ বইনের পুটা ফাটা লেবেল দিবা হি বালেশ্বরের বাল আমি নাজনো বলে ভাবছি তার মহিমাকে কি কাম করে গাছৰ তলে বাঁহৰ তলে মাল খাই পৰি থাকে আৰু মহিমাকে বোলে কিবা ফ্লাইট কিনে ঐ টিংকু বলাই এই কেঁচৰা পৰা তোলে কোন থাকে তো ভাই যো বালেশ্বৰৰ পৰা লেবেল দিবা জাগা নাপায়া যা ধৰেশ্বৰা মোৰ আগত লেবেল দিবা